নমস্কাৰ জনাইছোঁ আৰু মই মোৰ বক্তব্য ৰখাৰ আগতে আপোনাৰ ইণ্ডিজিনিয়াছ নিউজ চেনেলৰ যিখিনি ৰিপৰ্টাৰ্ছ আহিছে সকলোকে মই সম্বৰ্ধনা আমাৰ ফালৰ পৰা জনালোঁ, আন্তৰিক অভিনন্দন জনালোঁ। আৰু ইয়াতে বিশেষকৈ আমাৰ আলি আই লৃগাং সম্পৰ্কে আলি আই লৃগাং যিটো পৰম্পৰাগত মিচিং সমাজে আজি পালন কৰি আহিছে, অনন্তকালৰ পৰা অনধিকাললৈকে পালন যিটো কৰিব আৰু কৰি আহিছে, এইখিনিৰ বিষয়লৈ আমাৰ যিজন মুখ্য পুৰোহিতজনে কিছু চমকীয়া হ'লেও কৈ গ'ল। এতিয়া ইয়াতে কথাটো আছে কি যে কালচাৰ বুলি ক'লে এইটো মেইনলি কালচাৰে হয়। কালচাৰ বুলি ক'লে অকল এইটো এটা আমি ড্ৰেছ পাতি কৰাটোৱে কালচাৰটো নুগুচায়। কালচাৰ মানে ইয়াতে বহুত এইটো কালচাৰ শব্দটো এটা বহুত মিনিংফুল এটা শব্দ হয়, এইটো আপোনালোকে জানেই। গতিকে এই কালচাৰৰ জৰিয়তে যে মিচিং মানুহে ডাঙৰে সৰুক কেনেকৈ মৰম কৰে, সৰুৱে কেনেকৈ ডাঙৰক সন্মান কৰে, এইবিলাক মা দেউতাক কেনেকৈ সন্মান কৰিবলৈ এইবিলাকো বহুত বস্তু নিহিত হৈ আছে ইয়াত। গতিকে আজি এইখিনিতে মই আপোনালোক সকলোকে ইয়াত অহাৰ কাৰণে বহুত নতুন আনন্দিত হৈছোঁ। আৰু আমাৰ এইটো আজি এই চমু আমাৰ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে মিচিং সমাজখন কেনেকুৱা, মিচিং সমাজৰ ড্ৰেছ কেনেকুৱা, মিচিং সমাজ কেনেকৈ ডাঙৰক সন্মান কৰে, সৰুক কেনেকৈ মৰম কৰে, এই কথাবিলাকো আপোনালোকে নিশ্চিতভাৱে গম পাই যাব কিছু হ'লেও। গতিকে আমি আপোনালোকে হয়তো জানে মিচিং সমাজটো এনেকৈ এটা সমাজ যে শান্তিপ্ৰিয় এটা সমাজ, যিটোৱে নেকি মা দেউতা সকলোকে ডাঙৰক সন্মান কৰে। মা দেউতাক আজি ভগৱান তুল্য। আমাৰ পৃথিৱীত যদি যদি ভগৱান যদি আছে, তেতিয়া মা দেউতাকে ভগৱান বুলি আমি গণ্য কৰা এটা পৰম্পৰাগত এটা জাতি হয়। গতিকে মই আশা ৰাখিছোঁ আপোনালোকৰ এইটো নিউজৰ জৰিয়তে আজি মিচিং মানুহ কি এইটো নজনা মানুহেও মিচিঙৰ বিষয় লৈ কিছু হ'লেও আভাস পাব। গতিকে আমাৰ এইটোৱে মিচিং মানুহটো এইটোৱে। আৰু আপোনালোকে জানে মিচিং মানুহ যৌথ পৰিয়ালত, যদি আগৰ দিনততো আমাৰ এটা পৰিয়ালত 300জন মানুহ থকা এটা ফেমিলিও আছিলে মিচিং সমাজত। 300জন ফেমিলি, এইটো মিলি ফেমিলি এটা আছিলে, 300জন আছিলে, একেলগে আছিলে। গতিকে এনেকৈ আজিও আজি বহুত মানুহে বহুত ধৰণে চাইণ্টিফিক কিবাৰ কাৰণে ধৰক এইটো টাউনে চহৰে যোৱাৰ কাৰণে কিছু যৌথভাৱে থকাটো কিছু অসুবিধা হৈছে। কিন্তু এতিয়াও গাঁওবিলাকত আপোনালোকে দেখিব যে এতিয়াও 2-3জনে নহয়, 10-12জনলৈকে তাৰমানে মতা মানুহৰ 10-12টা মাইকী মানুহ একেলগে থকা, নাতি পুতি এনেকৈ চব একেলগে থকা এতিয়াও বহুতখিনি উদাহৰণ আছে। গতিকে এইটোৱে এইটোকে সূচাই যে মিচিং মানুহে তাৰমানে এজনে আনজনক কিমান সন্মান কৰে, কিমান কিবা কৰে, এই বস্তুটোকে সূচাই চাগে। এইটোৰ কাৰণে একতাৰে থাকিব পাৰিছে বুলি মই অনুভৱ কৰোঁ। অন্যথা বহুত এনেকুৱা আছে কি নিজৰ মা দেউতাকো চিনি নোপোৱা ধৰণৰ আজি মিচিঙতো দুই এটা ওলাইছে এইটো কিবাৰ কাৰণে। কিন্তু এইটো আপোনালোকে খুব সম্ভৱ এতিয়াও গম পাব মিচিঙৰ ক্ষেত্ৰত এইটো বহুত কম যে মা দেউতাক এইটো সন্মান নকৰাকৈ বা ক'ৰবাত পেলাই থোৱা বা ডাঙৰ ককাক এইটো অপমান কৰা, এনেকুৱা ধৰণৰ কিবাবিলাক মিচিঙৰ ক্ষেত্ৰত বহুতখিনি কম। গতিকে আজি মিচিং মানুহবিলাক এইবিলাক কালচাৰৰ জৰিয়তে আজি পৃথিৱীত নিজক চিনাকি দিছে। গতিকে আশা ৰাখিছোঁ এইখিনি কিবাৰ জৰিয়তে আমাৰ মিচিঙৰ যিটো পৰম্পৰাগত চাল চলন, আচাৰ ব্যৱহাৰ, খাদ্য অভ্যাস, এইবিলাকো তেখেতে কৈয়ে গ'ল। আজিৰ এইটো কিবাৰ জৰিয়তে কি কি কৰা হয়। মই এইটোৱে অনুৰোধ কৰিম যে মানুহ আজি যিমান যি চাইণ্টিফিক কিবা কৰিলেও মানুহে এইটো ৰকেট বনাইছে, ৰকেটৰ পৰা বিভিন্ন ধৰণৰ ছুপাৰ ফাষ্ট এইটো ৰকেট বনাইছে যদিও এই ৰকেটটো পৰি গৈ আকৌ মাটিতে পৰে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ আমি অনাদিকালৰ পৰা যিটো কৰি আহিছোঁ, যিটো মা দেউতাক সন্মান কৰি আহিছোঁ, দেখা আমাৰ এই পৃথিৱীত দেখা পোৱা মোৰ এইটো ঈশ্বৰটোৱে হ'ল মা দেউতা বুলি যিটো সন্মান কৰি আহিছোঁ, এই সন্মানটো ৰাখিও আপুনি এইটো চাইণ্টিফিক এইটো ৰকেটৰ নিচিনা উৰিব পাৰে। আপুনি পানীৰ তলত এইটো ছাবমেৰিন বনাই থাকিব পাৰে, হয় নহয়? ঠিক আছে, কিন্তু অলপ পৰম্পৰাটো এৰিব লাগে। এতিয়া সন্তুষ্ট মানে মইতো এইটো ক'ব নিবিচাৰোঁ যে অকল 13টা ডিষ্ট্ৰিক্টতে যে এইটো আলি আই লৃগাঙৰ বন্ধ দিবলৈ এইটো মই নাভাবোঁ। যিহেতুকে যদি বিহাৰী মানুহৰ কাৰণে কেইটামান মুছলিমৰ কেইজন বিহাৰী মানুহৰ কাৰণে যদি ইয়াত যদি এইটো কি কয় হোলীৰ যদি বন্ধ দিব পাৰে, তেতিয়া মিচিঙৰ কাৰণে অল আছাম কিয় বন্ধ দিব নোৱাৰে? গতিকে এইটো কাৰণে মই ব্যক্তিগতভাৱে ছেটিছফাই নহয়। যিয়ে হয় নহওক এটা সময়ত নাছিল, এতিয়া দিছে, এইটোৰ কাৰণে টেম্পৰাৰীলি ঠিকে আছে, কিন্তু কমপ্লিট ছেটিছফাই নহয়। তাৰমানে এইটো গোটেই অসম ভিত্তিত দিব লাগে, এদিনৰ কাৰণে অন্তত অসম ভিত্তিত দিব লাগে, ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব। আমি দেখিব পাইছোঁ নাই মইতো এইটো অসুবিধা নহয়, বৰঞ্চ এইটো মই ভাল পাইছোঁ। কিয় আজি বেংগালুৰুটো আমাৰ ওচৰ চুবুৰীয়া এইটো ৰাজ্য, এইটো পশ্চিমবংগ বা এইটো কিবাৰ কথাটো বাদেই দিয়ক, উৰিষ্যাৰ কথা বাদেই দিয়ক, সুদূৰ দক্ষিণাত্যত বেংগালুৰুটো
আজি TMPK হৈছে, আজি তাত লিগাং পাতিছে। গতিকে লিগাং পাতি আমাৰ কালচাৰ যিটো, এই কালচাৰটো তাক শ্ব' কৰিছে, এইটো কাৰণে মই ভাল পাইছোঁ। আৰু ভৱিষ্যতে ইয়াতে নহয়, ভাৰতৰ বাহিৰতো হওক বা এদিনাখন হ'ব, এইটো কাৰণে হ'ব বুলি মই ভাবিছোঁ, আৰু হ'লে ভাল। আমি মানৱ জাতি হিচাপে আমি সৃষ্টিকৰ্তা এজন আছে। এই সৃষ্টিকৰ্তাক আমি য'ত পূজা কৰোঁ, এইটোৰ নামেই হ'ল গাংগিং। গাংগিংটো হ'ল মিচিং ভাষাৰ পৰা লোৱা হৈছে। গতিকে এইখিনি আমি সৃষ্টিকৰ্তাৰ যিটো মহত্ব বা তেওঁক যিটো পূজা কৰা পদ্ধতি, এই পদ্ধতিটো আমি সাংস্কৃতিকভাৱে আমাৰ যিকোনো সংস্কৃতিৰ ভিতৰত তাক ধৰি লোৱা হৈছে। সেইকাৰণে ইয়াত আমি আজি উদযাপন কৰিবৰ কাৰণে ইয়াত যিটো মিচিং কৃষ্টি এবাঙৰ দ্বাৰা যিটো কিবা কৰা হৈছে, তাতে আমাৰ গাংগিঙৰ এইটো উপস্থাপন কৰা হৈছে।